নমস্কাৰ আৰু নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ টপিকটো হৈছে ইঞ্জিনিয়াৰিংৰ ব্ৰাঞ্চৰ ওপৰত কাৰণ কি ইঞ্জিনিয়াৰিং বুলি কোৱাৰ লগে লগে নহয় আমাৰ কেইটামান মানে নিৰ্দিষ্ট ব্ৰাঞ্চৰ কথা ফটককে মনত আহে এই ধৰি লও সিভিল ইঞ্জিনিয়াৰিং মেকানিক্যাল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং মানে এনেকুৱা নিৰ্দিষ্ট কেইটামান ভাগ হে এনেকুৱা নিৰ্দিষ্ট কেইটামান ব্ৰাঞ্চ হে মনত আহে কিন্তু চোৱা এটা কথা প্ৰত্যেক বছৰে 1 লাখতকৈ বেছি ষ্টুডেন্টে ইঞ্জিনিয়াৰিংৰ কাৰণে এন্ট্ৰেন্স দিয়ে আৰু তোমাৰ সিটটোৰ কাৰণে কম্পিটিশন যদি কৰিবৰ মনে আছে ন তেনেহলে তুমি তোমাৰ মনৰ পছন্দৰ ব্ৰাঞ্চটোৰ কাৰণে কম্পিটিশন কৰা এতিয়া তোমাৰ অকনমানো বৰ ফিল নহব আৰু এনেকুৱা নালাগিব মনত যে ইঞ্জিনিয়াৰিং কৰি পস্তালো আৰু আমাৰ ওচৰত থকা মোবাইলটোৱে হৈছে একমাত্ৰ অপচন যত নেকি আমি আগতীয়াকৈ প্ৰতিটো ব্ৰাঞ্চৰ বিষয়ে অকনমানকৈ ডিটেইলছত জানিব পাৰো মানে মোৰ আজিৰ টপিকটো হৈছে এৰোনটিক্যাল ইঞ্জিনিয়াৰিংৰ আৰু ইয়াৰ কাৰণে তোমালোকক 12ত সায়েন্স স্ট্ৰীম থাকিব লাগিব হেতু বাৰু সবে জানাই আৰু পিসিএম মানে ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথছ থাকিব লাগিব আৰু তাতে তোমাৰ মিনিমাম 55 ৰ পৰা 60% এটা থাকিব লাগিব এৰোনটিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে তুমি এন্ট্ৰেন্স দিব লাগিব জেই মেইন বা জেই এডভান্স বা ষ্টেট ইঞ্জিনিয়াৰিং টেষ্ট তিনিটাৰ ভিতৰতে যিকোনো এটা তুমি এন্ট্ৰেন্স দিব লাগিব আৰু তাৰে মাৰ্কৰ ওপৰত বেছ কৰি এৰোনটিক্যাল ইঞ্জিনিয়াৰিংৰ কোৰ্সটো কৰিব পাৰা এই কোর্সটো কৰিলে তোমালোকে এয়ারক্রাফট ডিজাইন প্রিন্সিপলস এরোডাইনামিক্স এন্ড প্রপালশন এয়ারক্রাফট স্ট্রাকচার এনালাইসিস সিএডি ডিজাইনিং ফ্লাইট টেস্টিং এন্ড মেইনটেনেন্স প্রবলেম সলভিং এন্ড ইঞ্জিনিয়ারিং স্কিলস এলা তোমালোকে শিকিব পাৰিবা এই কোর্সটোৰ কাৰণে তোমালোকক যেহেতু সময় লাগিব 4 বছৰ আৰু 4 বছৰত তোমালোকে কি সিলেবাস পাবা বা কি পঢ়িব লাগিব মই পইণ্ট কেইটা তোমাক কৈ দিছো ফাৰ্স্ট ইয়াৰত থাকিব ইঞ্জিনিয়াৰিং ফিজিক্স ইঞ্জিনিয়াৰিং ম্যাথছ ইঞ্জিনিয়াৰিং কেমিষ্ট্ৰি বেসিক ইলেক্ট্ৰিক্যাল এণ্ড ইলেক্ট্ৰনিক্স আৰু ইঞ্জিনিয়াৰিং ড্ৰয়িং এইখিনি তোমালোকৰ ফাৰ্স্ট ইয়াৰত লাগিব সেকেন্ড ইয়াৰত লাগিব থাৰ্মোডাইনামিক্স ফ্লুইড মেচিন এৰোডাইনামিক্স এয়াৰক্ৰাফট সিস্টেম সলিড মেকানিক্স আকৌ তোমালোকৰ থাৰ্ড ইয়াৰত থাকিব এয়াৰক্ৰাফট স্ট্ৰাকচাৰ propulsion system aircraft performance flight mechanics fourth year lagibo aircraft maintenance space technology basics UAV technology aru project plus industrial training ekhini tumaloke gute fourth year ot cover koribo lagibo amar okhomot ei course to koribor karone besi institute nai tothabio tumaloke Assam downtown university Gijananda Chaudhuri university ako IIT Guwahati koribo para aru logote Assam engineering institute তোমালোকৰ এই কোর্সটো ডাইৰেক্টলি নাই ইয়াতে তোমাৰ মেকানিক্যাল প্লাস এলাইড সাবজেক্ট থাকে তোমালোকৰ পাইলটৰ ট্ৰেইনিং প্লাস হায়াৰ ষ্টাডিজৰ পথ এভেইলেবল থাকে এৰোনটিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে টপ কলেজেছ ইন ইন্ডিয়া IIT বোম্বে IIT কানপুৰ IIT মাদ্ৰাজ MIT মণিপাল হিন্দুস্তান ইনষ্টিটিউট অফ টেকনলজি কেৰিয়াৰ অপৰচুনিটি বুলি কোৱাৰ লগে লগে গভৰ্ণমেণ্ট সেক্টৰৰ লগতে প্ৰাইভেটতো বহুতখিনিয়ে তোমালোকৰ কাৰণে এভেইলেবল আছে প্ৰথমে মই গভৰ্ণমেণ্ট সেক্টৰৰ কথা কৈ লৈছো গভৰ্ণমেণ্ট সেক্টৰত ইছৰো DRDO HAL NAL ইণ্ডিয়ান এয়াৰ ফোৰ্স DGCA এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া প্ৰাইভেট সেক্টৰত এয়াৰবাছ বোয়িং ৰছা কোলাবৰেচনছ এৰোস্পেচ ষ্টাৰ্টআপ এয়াৰলাইন্স গুটেইবিলাক তোমালোকৰ কাৰণে অপৰচুনিটি আছে আফটাৰ বিটেক তোমালোকে হায়াৰ ষ্টাডিজৰ কাৰণে অপচন পাবা যেনে এমটেক ইন এৰোনটিক্যাল ইঞ্জিনিয়াৰিং এমটেক ইন এৰোস্পেচ ইঞ্জিনিয়াৰিং MBA in aviation management আৰু পাইলটৰ ট্ৰেইনিংও কৰিব পাৰা সো হৰু এটা ইনফৰমেশন শেয়াৰ কৰিলো আৰু যদি কিবা ব্ৰাঞ্চ জানিবৰ মন থাকে তেনেহলে মোক কবা আই হোপ তোমালোকৰ ভিডিওটো চাই কেনে ইনফৰমেটিভ টাইপ লাগিল আৰু ইনফৰমেটিভ টাইপ লাগে যদি তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু শেয়াৰো কৰি দিবা আৰু কিবা যদি ডাউট আছে তেনেহলে মোক কমেন্ট বক্সত জনাবা মই যিমানখিনি পাৰো উত্তৰ দিব কাৰণে চেষ্টা কৰিম লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু তুমি ভিডিওটো যদি শেষলৈ চাইছা তেনেহলে থ্যাংক ইউ